নমস্কাৰ। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ আগবাঢ়িছো নিতুমনি বৰুৱাৰ এটি জীয়া অনুভৱ। আচলতে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহ'লেও একাংশৰ বাবে ই একেবাৰে বাস্তৱ সত্য। সংসাৰ মনে মিলা দুটি প্ৰাণৰ সপোন, এখনি সুখৰ সংসাৰ সকলোৱে আশা কৰে। আদৰুৱা সপোনবোৰে দিঠকত সুখ বুটলিব, জীৱন ৰঙেৰে উপচাই ৰাখিব। কিন্তু বাস্তৱত আশা আৰু হেঁপাহেৰে পাতনি মেলা সংসাৰত খোজে প্ৰতি আহি পৰে অনাকাংক্ষিত জঞ্জাল। কেতিয়াবা সুখ, কেতিয়াবা দুখ, কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা অভিমান, কেতিয়াবা অভিযোগ। লাহে লাহে আৰম্ভ হয় পোৱা নোপোৱা দিয়া লোৱাৰ হিচাপ নিকাচ। আৰম্ভ হয় সৰু সৰু অজুহাতত ইজনে সিজনক দোষাৰোপ কৰাৰ কুচকাৱাজ। পাহৰি যায় কোন কাৰ কিমান আপোন, কাৰ অবিহনে জীৱন জীয়াৰ কথা ভাবিবই পৰা নাছিলে সময়ত। কিন্তু সময়ৰ নিষ্ঠুৰ আহ্বানত চলে মাথো ইজনে সিজনক অৱদমিত কৰি ৰখাৰ এক প্ৰতিযোগিতা। ক্ৰমশ হেৰাই যায় প্ৰেমৰ মাদকতা, হেৰাই যায় সৃষ্টিৰ আমেজ, হেৰাই যায় মৰম, আন্তৰিকতা, মানৱীয়তা। মনে বিচৰা কাম, মনে বিচৰা কথাত হেৰাই যায় স্বাধীনতা, হেৰাই যায় অধিকাৰ, নিজৰ নিজৰ যুক্তিত অটল প্ৰতিপক্ষ। মনৰ অসন্তুষ্টিবোৰ গুজৰি গুমৰি গতি কৰে জটিলৰ পৰা জটিলতাৰ মাজলৈ। সহনীয়তাৰ কিছু অৱক্ষয় ঘটিলেও আৰম্ভ হয় এখনি নিৰন্তৰ যুদ্ধৰ। প্ৰতিপক্ষ হৈ পৰে উন্মাদ সেনানী, নিজৰ নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি হ'ব খোজে শ্ৰেষ্ঠ বিজয়ী যোদ্ধা। য'ত লুকাই থাকে এনে আখৰি তৃপ্তি আপোনজনক ধৰাশায়ী কৰাৰ। সংসাৰ নাটৰ এনে এখন মায়াজালত বন্দী আমি, য'ত নাই দয়া মমতা, বুজা পৰা সহানুভূতি। আছে মাথো ক্ষোভ, অসন্তুষ্টি আৰু প্ৰতিপক্ষক প্ৰতিশোধ লোৱাৰ আখৰিক প্ৰৱণতা। হেৰাই যায় আদৰুৱা সপোনৰ হেঁপাহৰ সুখৰ সংসাৰ নামৰ সপোনটোৰ বাস্তৱতা। ধন্যবাদ।